দাদাক বহুত ভাল লাগিছে দেই আমি ফটো চটো চবে মাৰি আছো এইবিলাক কচু গুৰি দা মোৰ প্ৰেংক চেনেল এটা আছে মই প্ৰেংক কৰিলো মানুহজনে নাই গপকাই কালি কালি কৈছে যে ভাল পাওঁ মোক ফটো মাৰিব নিদিয়ে কিবা কিবি কিন্তু চব মানে এনেকেও প্ৰেংক কৰিব পাৰে মানুহৰ লগত মাই গড কি ক'বা মনু আচৰিত আচৰিত কিন্তু সঁচা আমাৰ ইয়াত মানে এনেকা টেলেণ্ট মানুহ সোমাই আছে আছে এইটো মোতকে ওপৰত তথাপিও এটা বস্তু ভাল লাগে আপোনাৰ যিটো এইটো যে কালি যে দিছিলে যে এইটো কসম চিৰিয়াছলি বহুত ভাল লাগিলে আপোনাক লগ পাই একদম কেনেকৈ হেল্ল' গাইজ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মহাদেৱপুৰত চেগুন ৰিজৰ্টত ইউটিউব মিট পাতিছে তাত আমাৰ অসমৰ জনপ্ৰিয় বহু কেইজনমান হেৰি আছে ইউটিউবাৰ আছে মুনু দেউৰী আছে কচুগুটি আছে মিষ্টাৰ ৰাজা আছে মই কচুগুটিক টাৰ্গেট কৰি আজি মই এটা প্ৰেংক বনাম সি মানুহক বুৰ্বক বনাই থাকেতো আজি মই তাক বুৰ্বক বনাম মই বুৰ্বক বনোনে কচুগুটিয়ে বুৰ্বক বনে আপোনালোকে চাই থাকক ভিডিঅ'টি শেষলৈকে চাব আপোনালোকে চাই থাকক দেই এলেন দুৱৰা তেখেতক আমি চিনাই কৰি দিছোঁ আৰু এখন ফুলাম গামোচাৰ সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ সম্বৰ্ধনা জনাব ৰাজু মৰাণে এয়া মানৱী বৰুৱা এই অনুষ্ঠানটো হাতত নাথাকিব কিবাখন একদম ভাল হেৰি মোৰ চেনেলটো কিবা কৰি দিবি মানে ছাবস্ক্ৰাইব হোৱাকে চেনেলটো বিচুৰি ভাল লাগিছে দেই মোৰ জিক লমাইছে নেকি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই এডাল আছে এইটো লমাই ভিডিঅ' বনাব কম বুলি বহুত কথা লৈছো গম পায় আজি মই ৰাতিপুৱা আপোনাৰ প্ৰায় 6টা 6:30 বজাত কৈছো কিয় জানে একমাত্ৰ আজি কি কম স্কিপ দেখিছে এনে কথা কওঁতো অভ্যাস নাই যে এই ঠাইটোৰ পৰা যিটো আমাৰ বাইপাছৰ ওচৰত যিকেইটা ডিভাইডাৰ আছে তাতে কিবা এটা ৰিফ্লেক্টৰ ব্যৱস্থা অথবা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা যে চৰকাৰে কৰে বা ইয়াৰ যিসকল বিধায়ক আছে স্থানীয় বিধায়ক তেওঁলোকে এই কথাটো গুৰুত্ব দিব লাগে বাকী কি কম সকলোকে লগ পাই ভালেই লাগিছে নাইকিয়া হৈছে মানে বাকী হেৰি কি বুলি কয় যিহেতু আজি বিষয়টো এটা বেলেগ চলি আছে মই বৰ বেলেগ ফালে লৈ নাযাওঁগৈ ইউটিউবৰ যিবোৰ যিখিনি ইউটিউবাৰে প্ৰায় আছে ইয়াতে গতিকে মই ইউটিউবৰ কথাই দুটামান কম বুলি ভাবিছোঁ চাওক ইউটিউবাৰ এজন সৰু মানে তেওঁ বহুত ডাঙৰ কিবা নহয় তেওঁ অলপমান এইবাৰ মানুহক লগ কৰিব যাম বাপেকে গৈছোঁ কি কৰে জানো কেনেকুৱা খবৰ তোমাৰ নম্বৰটো দিবা নেকি মই ৰং নম্বৰ কথা পাতিবলৈ দিব বোলে দিব মই পাছত ৰং নম্বৰ লৈকে কথা পাতিম দেই স্পীড ব্ৰেকাৰ যিটো ভিডিঅ'টো আপোনালোকে মোৰ যোৱা ভিডিঅ'টো যদি চাইছে গম পাব তাতে কি হৈছে আমি গাড়ীখন লৈ আহি আছো এটা চকা উঠি গৈছে সেইটো কি কাৰণে হ'বলৈ পাইছে তাত এটা ষ্ট্ৰীট লাইট নাই কোনো ধৰণৰ মানে ছেফটিৰ কোনো তাত ব্যৱস্থা নাই গতিকে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ আৰু ইয়াৰ কাষ পথাৰৰ যিসকল নতুনকৈ ইউটিউবাৰ আহিছে সকলোৱে যাতে সেই বিষয়টোৰ ওপৰতো গুৰুত্ব দিয়ে ৰাস্তা ঘাট মানে যোগাযোগ আমাৰ অসমৰ লগতে গোটেই পৃথিৱীখনৰে মেইন গতিকে যোগাযোগটো সদায় ভাল হোৱাটো উচিত বুলি ভাবোঁ আৰু বিশেষকৈ নাথাকোঁ লখিমপুৰৰ পৰা আহিছোঁ মিটিং কৰি থকা সময়তে আপোনালোকে চাই ৰাখছোঁ কেনেকুৱা কি হয় চাই থাকিব দেই गरीब वो नहीं जो झोपड़ी में रहता है गरीब वो नहीं जो हम जैसे लोगों मतलब झोपड़ी में रहता है गरीब तो वो है जो पैसा और दौलत के घमंड पे झोपड़ी वालों को गांव देता है या ताना देता है शादी करना बड़ा बात नहीं है शादी को निभाना बड़ा बात है मैंने अनपढ़ लोगों को अपनी बीवियों को मलिका बनाते हुए देखा है मैंने पढ़े लिखे डिग्री होकर जॉब करने वाले लोगों को अपनी बीवियों को मारते हुए छोड़ते हुए देखा है सिर्फ किताबें पढ़ने से ही दिमाग का संतुलन नहीं बनता घर से मिले गए संस्कार नाना नानी से मिले गए संस्कार अपना खुद का ईश्वर के लाइन से भी आगे बढ़ता है तो और दूसरों का छोड़ से कभी मतलब चाहेंगे बोल के कभी मत सोचना जब भी अपना नाम बनाओ अपना खुद का नाम से खुद का खुद का टैक्स पानी से अपना नाम बनाओ जो कोई लोग दूसरों से रिजर्व करके उठता है वो लोग गिनने से बहुत रास्ते लिखता है अगर आप लोग अगर खुद का बिजनेस अगर उठोगे तो उसमें आप जितना भी हीरो जितना भी अपना बल भी अपना करेंगे हम लोग का कोई भी बहुत बड़ा नहीं हम लोगों को सपोर्ट करने के लिए हम लोग पास मोबाइल भी एक अच्छा वाला ओए बोला ओए আকৌ বৰ চালাক দে গাকলে বা ইফালে কলমে যাও ইফালে बोला ইফালে কলমে যাও ইফালে बोला একদম বড়
গৰম নহয় এইটো যে ভিডিঅ'টো বনালে কি হ'ব ইমানে গৰম দিছে নহয় এফালে গৰম লাগে ইফালে যাংগে ইফালে গৰম লাগে ইফালে যাংগে বাকী এই গছৰ তলত মানে মোক মুনি পাইছে নাই পোৱা জানো অকল দাঁতখিনিয়ে দেখি পাই যেন লাগিছে মই একেই মানে আৰু মোৰ চেহেৰাটো কয়লাৰ লগত মিলি যাব সেইটো মই মানে গাইসকলক কৈ থাকো ছাবস্ক্ৰাইব কৰিব আপোনাৰ মুখৰ পৰা শুনিলে কৈ দিয়কচোন মোৰ চেনেলটো যোনে চাই আছে যদি অসমীয়া নিজকে যদি অসমীয়া বুলি ভাবে আমাৰ এই অসমীয়াত ইমান ধুনীয়া কথা কৈ থাকো না নিজৰ বজাৰ ৰাখিছে হয় নাই এতিয়া যোনে চাই লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাব শুনিলেতো এতিয়া থেংক ইউ দেই একদম চাইছানে মই এতিয়া প্ৰেং কৰিম প্ৰেং এতিয়ালৈকে চিনি পোৱা নাই প্ৰেং কৰিম ফটক কৰি সোমাই নিতুলৰ পৰা স্পীকাৰটো কাঢ়ি ল'লোঁ নিতুলেও নাৰ্ভাছ হৈ গ'ল নিতুলেও গম পোৱা নাছিলে মই যে প্ৰেং কৰি আছোঁ তাৰপিছতে নিতুলে বহুত ৰখাব চেষ্টা কৰিছিলে কিন্তু ৰখিলেতো মোৰ ছাকচেছ নহ'ল সেইটো কাৰণে মই প্ৰেং কৰিবলৈ ওলাই গ'লোঁ আৰু নিতুলে কিন্তু ভয় খাইছিলে আজি কি খেলি মেলি কৰিব ইয়াৰ পাছৰ পৰ্যায়টো কি হয় ভালকৈ চাওক কাৰণ চাউণ্ডটো ভালকৈ অহা নাই আপোনালোকে ধ্যান দি শুনিব চাই থাকক আপোনাক চাই চাই হ'ল আপোনালোকৰ মুখৰ পৰা কৈ দিয়কচোন অকণমান ছাবস্ক্ৰাইবাৰ বাঢ়ক মানুহজনে নাই ঘপকে কালি কানি কৈছে যে ভাল পাওঁ মোক ফটো মাৰিব নিদিয়ে কিবা কিবি কিন্তু চখ মানে এনেকেও প্ৰেংক কৰিব পাৰে মানুহৰ লগত মাই গড কি ক'বা মনু আচৰিত কিন্তু সঁচা আমাৰ ইয়াত মানে এনেকা টেলেণ্ট মানুহ সোমাই আছে আছে এইটো মোতকে ওপৰত সমান আৰু দেই এতিয়া এইবিলাক ভাত খাইছে ৰাইজক দেখুৱাই দিওঁ নেকি কেনে কেনে ভাত খায় ইউটিউবাৰবিলাকে ভাত খাইছে ৰাইজক দেখুৱাই দিওঁ নেকি দেখুৱাই দে দেখুৱাব কৈছোঁ এইফালে চব ভাত খাই বিজি মই সকলোকে এনেকৈ দেখুৱাই থাকিম আপোনালোকে চাই থাকক এইফালে ইহঁতে ভাত খাব পুৰা গালি দিছে ভালকে কৈছে ভাত খালে নাই ভাত খোৱা নাই এই মানুহটোৱে যিটো প্ৰেংক কৰিলে না মই ৰিয়েলি চক হৈ গৈছোঁ মই মানে বহুত মাথা খটুৱাই কিছুমান কাম কৰিবলগীয়া হয় এজনে ইমানেই মাথা খটুৱাই দিছে মোৰ ক'বলৈ শব্দ নাই মানে চিৰিয়াছলি বহুত বেছি ভাল লাগিছে আগবাঢ়িছোঁ আপুনি মানে হেৰি খাব নে কি লগত খাব আলুগুটিৰ লগত খাব মজা মই ইয়াতে বহি আছোঁ আকৌ এইফালে ৰখি আছে ভাত আহিব খাব চব দাদাজন প্ৰিয়ম আহি গ'ল দাদা আপুনি ভাত খাব ন ডকচি খাব দেই লগতে মুনু আছে যে আজি খাই বেছি ভাল পাব আজি পাগলা হৈ গৈছোঁ আৰু এইফালে মানৱীয়ে মই ভাবিছিলোঁ মানুহে ভাত নাখায় নেকি খায় খাই লওঁ আমি গৈ নাথাকোঁ দেই
আমনি কৰিব নাই দিয়া ওলাই গ'লো কৃষ্ণদা ভাত খাইছে এইফালে চব ভাত খাই আছে আপোনালোকে চাওক মই বেছি আমনি নকৰোঁ ভাত খোৱা টাইমত এই যাওঁ গালি খাম মই ইয়াত তামাম ব্লগ বনাইছে গম পাইছে নাই ইফালে তামাম ব্লগ বনাইছে মই দেখুৱাইছোঁ আপোনালোকক এই যে খালী ভৰি অহা নাই প্ৰেংক কৰিব আহিছে তুমি চালে গম পাই যাবা এইফালে ৰাজাদা মই হেৰি জাপ মাৰি দিছে যে খাই বৈ উঠিলে আৰু ইয়াৰ পৰা ওলাই গৈছোঁ ইয়াৰ পাছত কলৈ যাম আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ওলাই গ'লোঁ ৰাজাদা আৰু আমাৰ প্ৰিয়ংকাৰ ওলালে যাব ওলাইছে বেয়া লাগিছে গোটেই দিনটো একেলগতে থাকিলোঁ যাবলৈ ওলাইছে বহুত বেয়া লাগিছে আকৌ লগ পোৱা আশা থাকিল আৰু এটা বিদায় পৰত বৰষুণৰ বতৰত গতিকে চেলফি মাৰিছে বিদায় পৰত চেলফি মাৰিছে আৰু ব্লগ বনাই আছে যোৱাকালি আহিলে ইমান ধুনীয়াকৈ অনুষ্ঠান কৰিলে যাব আজি বেয়াই লাগিছে দিনটো একেলগতে থাকিলোঁ বহুত ভাল লাগিলে এতিয়া যাব সময়ত বহুত বেয়া লাগিছে ৰাজাদা মুখৰ পৰা শুনিম যাব সময়ত দিনটো একেলগে থাকিলোঁ বহুত বেয়াও লাগিছে কি ক'ব মানে বিদায় মুহূৰ্তটো সদায় বেয়া লগায় তথাপিও এটা বস্তুৱে ভাল লাগে আপোনাৰ যিটো এইটো যে কালি যে দিছিলে যে ভাল লাগিলে আপোনাক লগ পাই একদম কেনেকৈ জাপ মাৰো আৰু জাপ মাৰিব মন গৈছিলে আপোনাৰ বাইদেউ মই কপি কৰি ললো এতিয়া মই য'তে যাওঁ মানে মই ততে বাপৰে যি কি নহওক বহুত বহুত ধন্যবাদ আপুনি ইয়াত আহি আমাক সাহস আৰু উৎসাহ দিয়াৰ বাবে মই লাগি ধৰা কথাবিলাক কালকেতো কেনেকৈ জোগাৰিম জানো ৰাজাদাৰ বাৰু আমি গৈ থাকোঁগৈ ঠিক আছে গ'ল সিহঁত গ'ল শেষত আপোনালোকলৈ বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আৰু ইয়াৰ পাছৰ ভিডিঅ' আহিব মজা প্ৰেং এটা আপোনালোকে চাই থাকিব ইয়াৰ পাছৰ ভিডিঅ'টো আজিলৈ বাই